স্বাগতম জনালো সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰতিভা ঘৰৰ পৰা। মই দীপাঞ্জলীয়ে আজি আমাৰ অনুষ্ঠানত লৈ আহিছো 4টি খুব ধুনীয়া ভিডিঅ' ক্লিপ। আজিৰ অনুষ্ঠানত ভিডিঅ' ক্লিপ আহিছে ডুমডুমা ৰূপাই চাইডিঙৰ পৰা, বৰপেটা ৰোডৰ পৰা আৰু পাঞ্জাবৰ পৰা। হয়, আপোনালোকে ঠিকই শুনিছে, পাঞ্জাবৰ পৰা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যে আজি পাঞ্জাবৰ পৰা কিনো প্ৰতিভা ওলাই আহিল। আমাৰ খুব সৌভাগ্য যে আমাৰ এই অনুষ্ঠানত অসমৰ বাহিৰৰ পৰাও অংশগ্ৰহণ কৰি আছে। কিছুদিন আগতে মুম্বাইৰ পৰাও এটি খুব ধুনীয়া কণ্ঠশিল্পীৰ ভিডিঅ' আহিছিল। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত চাব পাৰিব তেখেতৰ ভিডিঅ'। এইখিনিতে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ ইমান মৰম আৰু আশীৰ্বাদ আমাৰ এই অনুষ্ঠানটোক দিছে। লগতে মই এইখিনিও আপোনালোকক জনাব খুজিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ বা আমাৰ ডিজিটেল কেপচাৰিং মুভমেণ্টছৰ লক্ষ্য এইটো নহয় যে প্ৰতিযোগিতা পতা। আমাৰ এয়াই উদ্দেশ্য যে আমি এই লকডাউনৰ সময়খিনিত ঘৰৰ পৰাই ৰাইজক এটি মনোৰঞ্জন কৰাব পাৰোঁ বা আমাৰ যিখিনি কণ কণ ল'ৰা ছোৱালী আছে তাহাঁতি নিজৰ প্ৰতিভাখিনি আমাৰ শ্ব'ৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ, তেওঁলোকক উৎসাহ দিব পাৰোঁ। লগতে যিখিনি ধৰক হাউচৱাইফ আছে, বিজনেছ লেডি আছে বা শিক্ষয়িত্ৰী আছে, তেওঁলোকে ব্যস্ততাৰ মাজত নিজৰ প্ৰতিভাখিনি ক'ৰবাত হেৰুৱাই দিছে। গতিকে এইখিনি সময়ত আমি এই সামান্যকণ প্ৰচেষ্টা কৰিছোঁ যে আমাৰ শ্ব'ৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাখিনি আমি আকৌ প্ৰকাশ কৰিব পাৰোঁ বা তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙাই তোলাৰ এক প্ৰচেষ্টা। আপোনালোকে আমাক এইখিনি কৰাত যিখিনি সহায় কৰি আছে বা সহযোগ কৰি আছে আৰু কৰি থাকিব বুলি আশা কৰি থাকিলোঁ। বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে। আহক এতিয়া আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। আজিৰ এপিছ'ডত ইতিমধ্যে আপোনালোকক জনাইছোঁ যে কোন কোন ঠাইৰ পৰা আহিছে। তেনেহ'লে প্ৰথমতে মই আপোনালোকক দেখাম ডুমডুমা ৰূপাই চাইডিঙৰ এগৰাকী নাচনীৰ ভিডিঅ' ক্লিপ। হয়, তেওঁৰ নাম হৈছে তেজস্বিতা মহন্ত। তাইৰ বয়স হৈছে 9 বছৰ আৰু তাই ক্লাছ 4ত পঢ়ি আছে। তাই খুব ধুনীয়াকৈ বিহু নাচি আমাৰ ওচৰত ভিডিঅ' ক্লিপ দিছে। আহকচোন আমি তেজস্বিতা মহন্তৰ বিহু নাচ উপভোগ কৰোঁ। ময়ো তোমাৰ কাৰণে এফাকি গাওঁ দেই।
ও আজি দেখোন নাচনী কিবা মৰম লাগিছে প্ৰতিভা ঘৰতে দেখা পাই যোগাযোগ লাগিছে ক্ষমা কৰিব বৰ ভাল নাগাওঁ মই পিছে যি কি নহওক বহুত বহুত ধন্যবাদ তেজস্বিতা তোমাক খুব ভাল লাগিল তোমাৰ বিহু নাচ চাই পেলাই বহুত বহুত মৰম থাকিল তোমালৈ আহক এতিয়া অলপ ব্যতিক্ৰম দেখাওঁ আপোনালোকক ডুমডুমাৰ ৰূপা চাইডিঙত কেৱল বিহু নাচনী বা বিহুৱাই নহয় বহুত প্ৰতিভা আছে মই আপোনালোকক দেখুৱাব খুজিছোঁ এতিয়া এক সত্ৰীয়া নৃত্যশিল্পী হৈছে পূবালী ফুকন তাইৰ বয়স হৈছে 11 বছৰ ক্লাছ 6ত পঢ়ে আৰম্ভ কৰাৰ আগতে মই পূবালী ফুকনৰ মা দেউতাক ধন্যবাদ যাচিছোঁ যে আপোনালোকে নিজৰ সন্তানক আমাৰ অসমৰ সাহিত্য সংস্কৃতিৰ বিষয়ে অৱগত কৰাইছে তেওঁলোকক শিকাইছে উৎসাহ দিছে সঁচাকৈ খুব শলাগিবলগীয়া আহকচোন তেনেহ'লে আমি পূবালী ফুকনৰ সত্ৰীয়া নৃত্য উপভোগ কৰোঁ কি কম তোমাক খুব ভাল লাগিল আমাৰ দৰ্শকেও হয়তো খুব ভাল পাইছে তোমাক চাই আশীৰ্বাদ দিছে তুমি এনেদৰে আগবাঢ়ি যোৱা আমাৰ কলা সংস্কৃতিৰ নামটো উজ্বলাই ৰাখা তাৰে কামনা কৰিলোঁ বহুত মৰম থাকিল আৰু ধন্যবাদ থাকিল তোমালৈ এইবাৰ যাম আমি বৰপেটা ৰোডত এখন প্ৰাইভেট স্কুলত শিক্ষাদান কৰি থকা এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰতিভা আমি আপোনালোকক দেখুৱাম এইগৰাকী শিক্ষয়িত্ৰীৰ নাম হৈছে অৰুণিমা গোস্বামী এগৰাকী খুব সুন্দৰ মনৰ গৰাকী আৰু খুব সুন্দৰ গীত গায় আৰু লগতে কণ ল'ৰা ছোৱালী স্কুলৰ কণ ল'ৰা ছোৱালীকো তেওঁ উৎসাহ দিয়ে পঢ়া শুনাৰ উপৰিও গান নাচৰ প্ৰতি আহকচোন আমি এনে এক প্ৰতিভা এনে এক শিক্ষয়িত্ৰীৰ প্ৰতিভা আমি আপোনালোকক দেখুৱাওঁ বজাব ঢুলি আই পেপাতি বজাব বিহু আই
তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিমে কঁকালটি ঘূৰাই ঘূৰাই ঢোলটি বজাব ঢুলীয়াই পেঁপাটি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিমে কঁকালটি ঘূৰাই ঘূৰাই পিছে গামখাৰু গেজেৰা কেৰুমণি ধৰি আমগাৰী হাখনি উনাই গামখাৰু গেজেৰা কেৰুমণি ধৰি আমগাৰী হাখনি উনাই এই বেলি বহাগত কেনেকৈ নাচিমে কোৱাচোন মোৰে চেনাই এই বেলি বহাগত কেনেকৈ নাচিমে কোৱাচোন মোৰে চেনাই আইতাৰ হিয়া হাতে হৰি বাকচত আছে ৰিহাখনি তাকে পিন্ধি সাজিমে নাচনি নাচিমে কঁকালটি ভাঙি ভাঙি নাচিমে কঁকালটি ভাঙি ভাঙি ঢোলটি বজাব ঢুলীয়াই পেঁপাটি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিমে কঁকালটি ঘূৰাই ঘূৰাই বহুত বহুত ধন্যবাদ অৰুণিমা গোস্বামী আপোনাৰ গানৰ সিলেকশ্যনটো মই পাৰ্সনেলি খুবেই ভাল পাইছোঁ আপোনাৰ গীত এনেকৈ আমি শুনি থাকিম বুলি আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ থাকিল আহক এতিয়া আপোনালোকক লৈ যাওঁ মই বহুত দূৰত আপোনালোকে হয়তো উৎসাহেৰে বাট চাই আছিল পাঞ্জাৱৰ পৰা কি এনেকুৱা ভিডিঅ' ক্লিপ আহিছে বুলি হয় নিশ্চয়কৈ মই আপোনালোকক দেখুৱাম এওঁৰ নাম হৈছে শান্তনু কুমাৰ শৰ্মা তেখেত পাঞ্জাৱৰ হোচিয়াৰপুৰত থাকে গুজৰাট গেছ লিমিটেড কোম্পানীত এজ এ ডেপুটি মেনেজাৰ হিচাপে চাকৰিত কৰ্মৰত বিহু বুলি তেখেতে আমাৰ অসমবাসী ৰাইজৰ কাৰণে সৰুকৈ এটি বাঁহী বজাই পেলাই আমাক বিহুৰ শুভেচ্ছা দিছে আহকচোন তেনেহ'লে আমি তেখেতৰ বাঁহী বাদন শুনো শান্তনু দা খুব ভাল লাগিল আপোনাৰ বাঁহী বাদন শুনি হেঁপাহে নপলায় আৰু অলপ দীঘলীয়াকৈহে শুনিব মন আছিল হয়তো মোৰ লগত দৰ্শকৰো আশাবাদী হৈ থাকিলোঁ আপুনি আৰু এনেকুৱাকৈ আমাৰ ভিডিঅ' ক্লিপ পঠাব বুলি তেনেহ'লে দৰ্শকসকল মই দীপাঞ্জলি আজি আপোনালোকৰ পৰা এইখিনিতে বিদায় লৈছোঁ আৰু এপিছ'ডলৈ আহি থাকিম আপোনালোকে আমাক চাই থাকিব পাৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো যাতে আমি আপোনালোকক আৰু বহুত প্ৰতিভা দেখাই থাকিব পাৰোঁ আৰু আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে তলত দিয়া হোৱাটছআপ নাম্বাৰ যোগে আৰু ইমেইল আইডি যোগেও আমাক ভিডিঅ' ক্লিপ পঠাই থাকিব পাৰিব তেনেহ'লে আজিলৈ আহিছোঁ মই ধন্যবাদ